কবিতাৰ শিৰোনাম উৎকণ্ঠা। কবি শ্ৰীযুত লীলাকান্ত মহন্তদেৱ। আবৃত্তিকাৰ শ্ৰীযুত পাৰ্থ প্ৰতিম কলিতা। সমাগত শৰতৰ তুমি নৰ্তকী, সুৰজাতিকাই ক্ৰমাৎ আৱৰিছে তোমাৰ সুকোমল অৱয়ব। ৰিম জিম বৰষুণৰ কণিকাই জিলিকাই তুলিছে তোমাৰ অশ্ৰুসিক্ত নয়ন যুগল। তোমাৰ চকুৰ নীৰেৰে তুমি নীলাক্ষী, নদ নদীত উঠিছে ঢল। সুদূৰৰ পৰা ৰিণিকি ৰিণিকি শুনো নানা আৰ্তনাদ হুলস্থুল। তুমি বিঘ্নিতা নিৰ্যাতিতা, হৃদয়ৰ ব্যথাই দহিছে তোমাৰ পৰাণ। নীলগত গুৰুম গুৰুম ধ্বনি। তোমাৰ সৌন্দৰ্য ৰক্ষাৰ আবেষ্টনীত উত্তম প্ৰত্যুত্তৰ গিৰিং গিৰিং গিৰিং, যেন ডাৱৰৰ বিস্ফোৰণে। তুমি হয়তো হৈছা হতবাক, মানৱহীনতা নৰকংকালবোৰ তোমাক কৰিছেনে অভাৱ? তুমি চিৰশান্তি প্ৰদায়িনী, ভ্ৰমিছা চাগে সুদূৰৰ প্ৰান্তে প্ৰান্তে, নিৰীক্ষিছা তুমি দুৰ্ভগীয়াৰ প্ৰাণৰ কাতৰ।